হে গাইছ আছোঁ মই বাইদাত ইয়াতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ মিটিঙৰ কাৰণে 2-3 দিনৰ কাৰণে থাকিম আৰু বিশেষ ভিডিঅ' কৰা নাই এনে বাৰু কেইটামান ক্লিপ লৈ ওপৰতে ভয়েছ অভাৰ দি আছোঁ আপোনালোকে বেয়া নাপাব আৰু সেই সিদিনাখনৰ নেক্সট ডে গাইছ ইয়াতে আহিলোঁ ৰাতিপুৱা দেখা পালোঁ ইয়াতে পতাকা উত্তোলন কৰা হ'ব মানে প্ৰত্যেকখন জিলাৰে পতাকা ইয়াতে ট্ৰেডিশ্যনেল ড্ৰেছত যেইকেইজন আছে সেইকেইজন মানে ইয়াতে নাচিব আপোনালোকে ইয়াৰ নাচা ক্লিপটো চাওক অলপমান কৰিছোঁ চাওক ৰাতিপুৱা প্ৰথমে হৈছে গাইছে এটা প্ৰেড ইয়া পুৰা মানে স্কোৱাড টিম হিচাপত হৈছে ল'ৰা এটা দল আৰু ছোৱালী দুটা দল প্ৰেড হৈ আছে এনেকৈ ৰাতিপুৱা তাৰপিছত সেই পতাকা উত্তোলন কৰা হৈছে আৰু তাৰপিছত স্মৃতি দৰ্পণ নিখিল ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শ্ৰী প্ৰতিভা ভাদেৱক আদৰণি জনাইছোঁ আমি আদৰণি আমি যাবা আছোঁ বৰ্তমান ভলীবল খেল চাবা ডে নাইট হৈ আছে ইয়াতে কামৰূপ আৰু কাৰোবাৰ গম নাপাওঁ গোৱালপাৰা নেকি আমি চাব যাই আছোঁ ভাস্কৰ হয় আৰু পূৰা দুদিন থাকিম আৰু ফাংচন চাই থাকিম বৰ্তমান আহিলোঁ ভলীবল খেলা চাব ইয়াতে কামৰূপ হৈ আছে কামৰূপ এইফালেতো কামৰূপ হয় আৰু সেইফালেতো বাকৰ গম নাপাওঁ ফুটবলখন হৈ আছে গাইছ কামৰূপ ভাৰ্চেছ গোৱালপাৰা কামৰূপে আৰু মানে কামৰূপ আৰু গোৱালপাৰা মানে দুখনে ফাইনেলত দিছে বৰ্তমান খেলি আছে যি এইবাৰ জিতে সিয়ে যাব ডাইৰেক্ট ফাৰ্ষ্ট প্ৰাইজ 25-19. First set goes in favor of Kamrup. Another score 25-19. এইয়াতে গাইছ কামৰূপ উইন গোৱালপাৰা ছেকেণ্ড মানে কামৰূপ ফাৰ্ষ্ট পাইল আৰু গোৱালপাৰা ছেকেণ্ড বনাইছোঁ আমি চাৰিজনে ইয়াতে পইচা খৰচ হোৱা ঠাইত মানে যদি আপোনালোকৰ হাতত পইচা আছে একদম খৰচ হ'বই আৰু চব ফালে চাওক খালি দোকান আৰু এইটোৰে গ'লে আমি পাম ট্ৰেডিশ্যনেল কেইখনমান দোকান য'ত নেকি জঙা খাব খোজে নেকি খাব খোজে চব আছে আৰু এইটো পুৰাবিলাক বস্তু হালি থৈ দিছে চাওক একবাৰ ভিতৰলৈ গৈ দেখাই আছোঁ এইবিলাক চাওক গাইছ একদম হালি থৈ দিছে কমা বেদত আছে গাহৰি আৰু এইবিলাক চাওক চব ট্ৰেডিশ্যনেল দোকান হয় যি লাগে আপোনালোকে চব পাৰিব একদম মানে জঙাৰ পৰা মদৰ পৰা বিয়াৰৰ পৰা চব পাৰিব আৰু এই চাওক দোকান আৰু এইবিলাক কেকৰা গাহৰি আৰু এইটো হ'ল চিকেন ব্ৰইলাৰ এইবিলাক আৰু আছে দোকানবিলাকৰ পৰা আহি ডাইৰেক্ট গাইছে ইয়াতে এণ্ট্ৰি মাৰিলোঁ ভাত খোৱাৰ ৰুমত ভাত খাবলৈ যাই আছোঁ বৰ্তমান আমাৰ আগত আছে হিৰণ আৰু পিছফালে আছে আমাৰ বন্ধুকেইজন মানে ফ্ৰেণ্ড দাদা ভাই যি হওক মই যাই আছোঁ খাব ভাতৰ কাঁহী ল'ম এইফালৰ পৰা গৈ মানে কাঁহী ল'ব লাগিব কাঁহী তাৰপিছতে ভাত পাম ভাত পাই গ'লোঁ ইয়াতে ভাত বিশেষকৈ গাইছ মানে ইয়াতে গাহৰি থাকে আৰু এইকেইদিন কিবা মানুহ বেছি হোৱাৰ কাৰণে মাছ দি আছে আৰু গাইছ আমি অলপ আগত আছিলোঁ মিটিঙত বাৰু মিটিংখন 10টাৰ পৰা মানে একদম ৰাতিপুৱা যিমান হয় হওক সেইখিনি টাইমলৈকে চলি থাকে তো তাৰ কাৰণে আমি মিটিং নুশুনি অলপ শুনি মানে ইয়াতে ডাইৰেক্ট আহিলোঁ ফাংচন চাব এয়া মঞ্চত সুকন্যা বা
ফাংচন চোৱাৰ নেক্সট ডে গাইছ এয়া ঘৰ যাব ওলালোঁ মানে সন্ধিয়া আৰু দিনতো আজি মিটিং আছিল তো দেখুওৱা নহ'ল বাৰু আপোনালোকক মিটিংখন নেদেখুৱা বিশেষকৈ পাৰ্চনেল মিটিং থাকে তো বাই বাই ঘৰত যাওঁ এতিয়া মানে গোৱালপাৰাৰ পৰা ডাইৰেক্ট বঙাইগাঁও